हेलो फ्रेंड्स एबार बोले कामाख्या मंदिरत कामाख्या मेला নহয় तो তাত বম বম কাছো আছে এইখন পুখুৰীত মা কামাখ্যাত বহুত ডাঙৰ ডাঙৰ কাছো আছে ইয়াতে যাব পাৰে আপোনালোকে আহি কিনে মানে এইবাৰো মানে কোভিড-19ত যেনেকৈ কামাখ্যা মন্দিৰত মানে পালন কৰিছিল খালি নিয়মখিনি পালন কৰি থৈছিল তো এইবাৰো মানে নিয়মখিনি পালন কৰি থব দুটা কাৰণত তো সেই দুটা কাৰণ কি আহক আমি জানো জয় মা কামাখ্যাৰ জয় তো এবাৰ অমাবস্যী মেলা নহয় কাৰণে মোৰো বেয়া লাগছে দিয়কচোন ময়ো মানে যাম বুলি ভাবি আছিলোঁ এইবাৰ কিন্তু যোৱা নহ'ল কি কৰিব ভূমিস্খলন হৈ আছে বৰষুণৰ ফলত তো কোনো ঠিক নাই না তো এয়া কামাখ্যা মন্দিৰৰ ৰাস্তা চাক কি ধুনীয়া আৰু সৰুটো নৰকাসুৰে বনোৱা এইটো চিৰি হয় এক ৰাতিত বনাই পেলাইছে এইটো চিৰি মা কামাখ্যাক মানে বিয়া কৰোৱাৰ মানে তো এইবাৰ চাক মামাই কি ক'লে চাকচোন চাক কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল যায় আজি এই কথা ব্যক্ত কৰি কয় বিভিন্ন কাৰণত মা কামাখ্যা ধামত আজি অমাবস্যা মেলা আৰু অনাবস্যা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইখিনি কথা চাওক এইখিনিত মানে পইণ্টটো লেখা আছে কি কাৰণ ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ মামা সংবাদমেলত কয় যে কোভিডৰ সময়ত যিদৰে অনাবস্যা আৰম্ভ কৰা হৈছিল এইদৰে তেনেকৈ পালন কৰা হ'ব এইবাৰো কেৱল ধৰ্মীয় ৰীতি নীতিৰে পালন হ'ব অম্বুবাচী মেলা আগৰ দৰে অম্বুবাচী মেলালৈ মানুহ আহিব নালাগে যদি সেই দিনকেইটা বৰষুণ হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব ৰাস্তাত ভূমিস্খলন হৈছে বৰ্তমান চলি থকা ৰাস্তাটো কি হয় কোনেও ক'ব নোৱাৰে ফ্লাইঅভাৰখনো কাম চলি আছে গতিকে এইবাৰ তেওঁলোকে গম পালে যে এইবাৰ যে বৰষুণৰ ফলত ভূমিস্খলন হৈ আছে আৰু মা কামাখ্যা মন্দিৰটো নীলাচল যোনটো পৰ্বত এইটোতো বহুত ওখ হয় তাতে ভূমিস্খলন হোৱাৰ সম্ভৱ থাকিব পাৰে তো সেইকাৰণে মামাই যেতিয়া কৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হ'ব আৰু আপোনাৰ এখন ব্ৰিজ বনাই আছে আমাৰ মালিগাঁৱৰ পৰা এনেকুৱা যে একদম জালুকবাৰীলৈ এনেকুৱা ব্ৰিজ এখন বনাই আছে তো এই ব্ৰিজখনৰ কাৰণে পূৰা গেডাৰিং হৈ যাব আৰু অম্বুবাচী মেলাত বহুত মানুহ হয় তো ঠিকেই দিয়কচোন এইখিনি চব ঠিক হৈ লওক আমি আকৌ এনজয় কৰিম নেক্সট তো মোৰ চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিয়ক